ধ্ৰুৱজ্যোতি বৰাৰ কথাৰে কবিতাৰ শিৰোনাম বন্দী পক্ষীৰ বিননি। আবৃত্তি কৃতাঞ্জলি কাকতি। সকলোবোৰচোন আজি নিতাল নিস্তব্ধ, তাহানিৰ আবেগ ভৰা অনুভূতি আৰু মোহনা সোঁৱৰণিবোৰ। তুমিহীন প্ৰতিটো ক্ষণেই যেন উশাহৰ ভাৱনা, মৰম ভৰা দুচকুৰ তীৰ বিৰণি। লাজুকীয়া গাল দুখনিৰ উচপিচনি আৰু মমতাৰ বেদনাত উচপিচাই থকা ৰুদ্ধ দুৱাৰ হৃদয়খনিৰ উচুপনি। বন্ধ কোঠালিত বন্দী হৈ থকা অৱক্ষিত স্মৃতি। কোনে শুনিব, কোনে বুজিব এই বন্দী পক্ষীৰ বিননি। অবাস্তৱিক সপোনৰ গৰাহত সাক্ষী হৈ ৰোৱা ব্যাকুল অব্যক্ত বিৱৰণ। অৱৰুদ্ধ দুৱাৰদলি ভাৱনাত বিভোৰ হৈ থকা অক্লান্ত পথিকৰ যাতনা। ধন্যবাদ।